গভীৰভাৱে মই ভিতৰত যোৱা নাই, কিন্তু লুণ্ঠনৰ কথা কৈছে। মোৰ কনচাৰ্ণটো মই অথনিয়ে ক'লো আপোনালোকক, PMEYৰ কনচাৰ্ণটোক মই কথাটো কৈ আছো। তাৰ বাহিৰে ক'ৰবাত লুণ্ঠন যদি কৰিছে মই এইটো ক'ব নোৱাৰো। PMEYৰ ক্ষেত্ৰত লুণ্ঠন কোনো কৰিব নোৱাৰে আৰু এতিয়ালৈকে হোৱা নাই। মই সেইকাৰণে উদাহৰণ দিলো যে 2017-18 পৰা যিটো ঘৰ বনাইছে এতিয়াৰ চেয়াৰমেনবিলাকক কৰিব লগা হৈছে। ইয়াত মানে পইচাটো নাযাব একোটো। ছেকেণ্ডলি, যিটো BCDC বৰলা BCDC চেয়াৰমেন আলমা বসুমতাৰী এইটো লুণ্ঠন চলাইছে, এইটো যদি তাৰমানে অথেণ্টিক কাৰোবাৰ তাত ৰিপৰ্ট লৈ কৈছে এইটো কৈ দিয়া ভাল। মোৰ নজৰত মোৰ তাত 11জন BCDC চেয়াৰমেন আছে। আলমা এজনী চেয়াৰমেন বাইদেউ, এনেকুৱা আৰু ওদালগুৰিৰ এজনী চেয়াৰমেন বাইদেউ আছে, আৰু আমাৰ তাত প্ৰেম তামাং হওক, সাগৰে হওক, আন্থনী মুছাহাৰী হওক, তেনেকৈ চেয়াৰমেন বিলাক আছে। চব একে। এজন চেয়াৰমেন কি ধৰণৰ লুণ্ঠন কৰিছে এইটো তাৰমানে জাষ্টিফাই কৰিবলৈ কাৰণে যথেষ্ট পৰিমাণে ইভিডেন্সো লাগিব। কাৰণ যে আপুনি চাওক 32টা BCDCত 32জন চেয়াৰমেন আছে ওদালগুৰি ডেভেলপমেণ্ট ব্লকত। এই 32জন চেয়াৰমেনৰ ভিতৰত তেওঁলোকৰ তাত ফেক্ট ফাইণ্ডিংছটো আমি কৰি আছো আৰু কৰিয়ে থাকিব। যিটো ফেক্ট হয়, কিয় কাৰণে দেৰি হৈছে আৰু কিয় কৰিব পৰা নাই, কাৰণটো কি আছে, আমি নটিছো চাৰ্ভ কৰিছো বুলি কৈছো, আৰু যিমানে হেৰি হৈ থাকিব আমি নটিচ চাৰ্ভ কৰিব। কিন্তু এইটোৰ লগত যিটো আপুনি ইয়াত ক্লাব হৈছে কি লুণ্ঠনৰ কথা, তো PMEYৰ পইচাটো লুণ্ঠন কৰিবলৈ ৰাস্তাই নাই। যিহেতু এটা কথা মই ক'লো, আপুনি PMEYৰ ঘৰটো যিহেতু লুণ্ঠন কৰাৰ ৰাস্তা নাইয়ে, এইটো আপোনাৰ যোনটো প্ৰশ্ন এইটো হ'ব পাৰে কিবা এটা কাৰণত। লুণ্ঠন আৰু দুৰ্বল স্থিতিৰ কথাটো বহুত বেলেগ, আৰু সেইটো ক্ষেত্ৰত মই কম্পেৰিজন কৰিছো মানে বেলেগ BCDC বিলাকৰ লগতো। চেম প্ৰশ্নটো বেলেগতো আহিব লাগিব, ৰাইট? এইটো প্ৰশ্নটো বেলেগতো আহিব লাগিব, কাৰণ বেলেগৰ BCDCক মই মুখেদি যদি কৈ দিওঁ কথাটো বেয়া হ'ব, মই ক'ব যোৱা নাই। কিন্তু মই ডেভেলপমেণ্ট ব্লকৰ যিটো পাৰ্চেণ্টেজ বিলাক আছে এইবিলাকো মই আপোনালোকক দেখুৱাইছো। তো মই আৰু যেনিবা মোৰ TCLCC এৰিয়াত যথেষ্ট কনচাৰ্ণ মোৰ থাকিব লাগে যে এইটো কিয় হোৱা নাই, কিয় কিবা হৈ আছে। আৰু ইন কম্পেৰিজন অভাৰঅল যিটো এভাৰেজ পাৰ্চেণ্টেজ হয়, বৰ্তমান মই অলপ সুখী হৈছো যে মোৰ পাৰ্চেণ্টেজটো অলপ অভাৰঅল যিটো পাৰ্চেণ্টেজৰ পৰা মোৰ অলপ বেছি। তে আলমা বসুমতাৰী বৰলা BCDC তেওঁলোকৰ মানে যিটো পাব্লিকৰ লগত ডিলিংছত মানে ভাল কম্বাইনেশ্যন হোৱা নাই, তেনেকুৱা ধৰণৰ হ'বও পাৰে নহ'বও পাৰে, সেইটো ক্ষেত্ৰতো আমি চাম। কাৰণ কিয় ইয়াত মানে আমাক ইনষ্ট্ৰাকশ্যন কৰা হৈছে যে প্ৰত্যেকটো মাহত এবাৰ গাঁও সভা ধৰিব লাগে। গাঁও সভা কৰিলে এইবিলাক ইছ্যুটো তাতে উত্থাপন হৈ যায়। মানে থিমেটিক এৰিয়া যিটো কাম কৰে, আমি এইটো তলৰ লেভেলত যিটো কাম কৰে ইয়াত, এইটো গোটেইটো গাঁও সভাৰ জড়িত হৈছে। এতিয়া এইবিলাক ইছ্যুটো আপোনালোকৰ মিডিয়াত যিটো আহিছে তাতে আলোচনা হৈ যায়। আলোচনা কৰিলে কিয় কাৰণে হৈছে, কিয় কাৰণে হোৱা নাই, ইয়াত থাকে, এগ্ৰিগেটেড ইঞ্জিনিয়াৰ থাকে, GRS থাকে, JPC থাকে, আৰু BCDCৰ চেয়াৰমেন বিলাকে থাকে। এনেকুৱাকে মানে ধুনীয়াকে আলোচনা কৰা হয়। বেনিফিচিয়াৰীয়ে ডুৱেলিং হাউচটো পাবলৈ কাৰণে পাবলৈ যে সক্ষম হয়, তাৰ কাৰণে আমি কাম কৰো, আৰু সবেইটো কাম কৰিব লাগিব। আৰু এইটো ক্ষেত্ৰত কিবা এটা লেভেলত যদি সচেতন নাগৰিকক কৰিব লগা হ'লে মিডিয়া ৰোল প্লে কৰিব। কিন্তু যোনটো লেভেলত এতিয়া ৰোল মানে কিবা হৈ আছে, ভাইৰেল হৈ আছে, ইয়াত কিন্তু পজিটিভিটি অহা নাই। ইয়াত বিশেষকৈ বেনিফিচিয়াৰী সকলেও তাৰমানে কেনেকুৱাকৈ মানে অলপ ৰংলি কনচেপ্টটো আণ্ডাৰষ্টেণ্ডিং হোৱাৰ চান্সেছ বহুত আছে। কোনোবাই বহুত বেলেগ ধৰণৰ যদি কথা ভাবি আছে, তেওঁলোকে PMEYৰ পৰা তাৰমানে এইটো টকা পইচা কোনোবা ব্যক্তিগত পইচাৰ পৰা ওলাই লৈ মই খাম, এইটো যদি কোনোবা ভাবি থৈছে এইটো মিছা। বেনিফিচিয়াৰী কোনোবাই ঠগাইও যদি কিবা এটা কৰিছে এইটো আইনৰ যোগেদি আহিবই। বিচাৰি কিন্তু সচেতন হ'ব লাগিব। আমার নিজের ঘরটা বনাম, আমি নিজে বনাম। মোর নামটো ললে চেয়ারম্যান বাইদেউ পয়সাটো লোৱা নাই, এইটো ক'লে হ'ল। কোনো চেয়ারম্যানে পয়সা লোৱা নাই, আমাৰ মাৰ একাউণ্টতে আছে, ঘৰটো আমি নিজে বনাই লম, বাছ এইখিনি ক'লে হ'ল। নাই আপুনি কৈ দিয়ক হা, এখেতে খুজিব যে কালি এটা নিউজটো ভাইৰেল হৈছে এনেকা যে চেয়াৰমেনে পইচা খাইছে, ঘৰৰ পইচাটো, এইটো কিমানলৈকে সত্য বুলি একে সুধিব। আপুনি কৈ দিয়ক মানে কালি কি নিউজ বাজিছে মই নাজানো, কিন্তু যিটো আমাৰ ফাৰ্ষ্ট কিস্তিৰ পইচাটো মেম্বাৰ আমি
ফার্স্ট কিস্তিটা বনোৱা হ'ল কিন্তু সেকেন্ড কিস্তির পয়সা আমার একাউন্টতে মার একাউন্টতে আছে কোনোৱে পয়সা লোৱা নাই নাই মোৰ নামটো মেনশ্যন কৰা চেয়াৰমেন বাইদেউতে পইচা আমি দিয়া নাই আমাৰ হাততে আছে বুলি ক'লে হ'ল মোৰ নাম মেনশ্যন কৰিছোঁ বাইদেউ আপুনি আহিব চাবলৈ ঘৰটো বনাই আছে নাই 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 একদম আমিও আহিম আমি আহিম না এইবাৰ হ'ব দে কওক লোকেশ্যনটো এইটো কৈ দিব পইচা কোনেও চেয়াৰমেনে পইচা আমাৰ লগত লোৱা নাই চেয়াৰমেনে পইচা লোৱা নাই যোৱাকালি এটা অভিযোগ নেকি ছ'চিয়েল মিডিয়াত বা নিউজ মাধ্যমত ভাইৰেল হৈছে যে আপোনাৰ পইচা ঘৰৰ নামত অহা পইচাটো কোনোবাই খাইছে কি ক'ব এতিয়াতো কি হৈছে পইচাটো কায়ো খোৱা নাই এইটো পইচাটো বেংকতে আছে ফিংগাৰ মাৰি তাতে ওলোৱা নাই আৰু যোনে বনাইছিল তাকে আমি খবৰ দিলোঁ বনাবলৈ এতিয়া এই ক্ষেত্ৰত এতিয়া যোনে বনাইছিল নবনাওঁ বুলি কৈছে এতিয়া তেখেতে নবনাওঁ বুলি কৈ কি কৈছে আপোনালোকক বনাব দিছে হয় এতিয়া আমাকে বনাব দিছে এতিয়া আমি এতিয়া কেনেকৈ ষ্টাৰ্ট কৰিম আমিতো নাজানো এতিয়া বনা এতিয়া আমাৰ হিচাপতে এতিয়া আমি নিজে বনাব লাগিব এতিয়া আপোনালোকক নিজে বনাব দিছে পইচাটো যিহেতু আপোনাৰ নিজে বনালে হৈ গ'ল তেতিয়াহ'লে ক'বলৈ গ'লে 2 দিন আগত প্ৰতিদিন টাইমছত এটা নিউজ ভাইৰেল হৈছিল আমি দেখিছোঁ যে বৰলা VCTCৰ এইটো ছাগলীঝাৰত যে এনেকা টিকা সঞ্জীৱ টিকা নামৰ ব্যক্তিগত যি বেনিফিচিয়াৰী টকা আলমা বা কোনোবা আমাৰ পাৰ্টি ৱৰ্কাৰবিলাকে খাইছে এইটো কথা যেতিয়া আমি নিউজৰ যোগেদি আমি জানিব পাৰিছোঁ তো এই যে পাৰ্টিৰ এটা দায়িত্ব থকাৰ কাৰণে চৰকাৰৰ যিবিলাক কাম কাজ হয় তাত আমি হেল্প কৰোঁ আমি সহায় সহযোগ আগবঢ়াব লাগিব আৰু আমি সেইকাৰণে এই ক্লিপ দেখাৰ পাছত আমি গৈছোঁ তাত ফিজিকেলি আমি ছাৰ্ভে কৰিছোঁ তাত আমি পাইছোঁ যে মই যি টিকা আছিল তেখেতক আমি বাৰে বাৰে সুধিছিলোঁ যে পইচাটো আপোনালোকৰ ওলাই লৈছে নেকি চেয়াৰমেনক দিছে নেকি আপুনি তো তেখেতে অনকনাকৈ কৈছে যে পইচাটো আমাৰ খাতাতে আছে মায়ে ফিংগাৰটো দিছিল কিন্তু পইচা এতিয়ালৈকে আমি ওলোৱা নাই তো যেতিয়া আমাৰ এজন সহায়কাৰী পাৰ্টিৰ তৰফৰ পৰা একদম ভিতৰত হয় তাত মানে গাড়ীও নাযায় মানে মেটেৰিয়েলছ ল'বৰ কাৰণে দিগদাৰ হয় তাত যে আমাৰ পাৰ্টিৰ এজন ৱৰ্কাৰে সহায় সহযোগ কৰি আছিল ফাৰ্ষ্ট ইনষ্টলমেণ্টটো বনাই দিছে সফললৈকে তো ছেকেণ্ড ইনষ্টলমেণ্টটো যিটো ছেকেণ্ড কিস্তিটো 12 মাহলৈকে স্থগিত হৈছে বনাব পৰা নাই তো নিশ্চয় এটা কথা ওলাব যে 12 মাহলৈকে এই ঘৰটো কিয় উঠা নাই ছেকেণ্ড কিস্তিৰ কামটো কিয় হোৱা নাই এইটো নিশ্চয় উঠাব আৰু উঠাব লাগেও যে এতিয়া মিডিয়া কৰ্মীসকলে এইবিলাক দাঙি ধৰিব লাগে তেতিয়া মানে সজাগ হয় পাৰ্টিৰ মানুহবিলাকো বা পলিটিকেলছ মানুহবিলাকো সজাগ হয় এইটো কথা ভাল কথা হয় কিন্তু এই যে তথ্যবিহীন যে তাত এইটোৱে আৰোপ লগোৱা হৈছে যে সেই পইচাটো চেয়াৰমেন বাইদেৱে খাইছে বা পাৰ্টিৰ কোনোবা ব্যক্তিসকলে খাইছে বুলি তো আমি তাত ফিজিকেলি ভেৰিফিকেশ্যন কৰিব গৈছোঁ তাত কৈছোঁ যে নাই মায়ে ফিংগাৰটো দিছে কিন্তু পইচা ওলোৱা নাই পইচা CSPতে আছে ঘৰৰ মানুহবিলাকে কৈছে আৰু মাজনীয়েও কৈছে তো তাত মই কৈছোঁ ময়ো আছিলোঁ তাত সেইটো ভিডিঅ' ক্লিপত ময়ো আছিলোঁ এই যে পাৰ্টিৰ তৰফৰ পৰা আমি হেঁচাও দিম তো মই তাত কৈছোঁ যদি আপোনাৰ খাতাতে পইচাটো আছে আপুনি প্ৰেছ মিট কিয় এনেকৈ দিব লাগিছিল যে পইচা লৈ ওলাইছে পইচা খাইছে বুলি কিয় দিব লাগিছিল আপুনি মিডিয়াক কৈ দিয়ক আপুনি মই চেয়াৰমেনে পইচা লোৱা নাই আমাৰ বা কোনোবা পাৰ্টি ৱৰ্কাৰে পইচা লোৱা নাই আমাৰ খাতাতে পইচা আছে এইটো আপুনি মিডিয়াক কৈ দিয়ক বুলি আমি তাত সকলোৰ মাজতে কৈছোঁ যদি আমি ভুলবশত যদি আমি কৰাপশ্যন কৰা এইটো লুকুৱা যদি কৰিলে হয় আমি একচেটিয়াকৈ বা লুকাই কিনি বেনিফিচিয়াৰীক আমি শিকালো হয় কিন্তু আমি পাব্লিকৰ মাজতে কৈছোঁ যদি আপোনাৰ একাউণ্টতে পইচা আছে তো আপুনি মিডিয়া কৰ্মী আহিছে ইহঁতক কৈ দিয়ক আপুনি প্ৰেছ মিট দি দিয়ক যে পইচা আমাৰ খাতাতে আছে বাছ এইটোৱে কথা কোৱা হৈছিল তাত এইটো ভিডিঅ' ক্লিপিং ওলাইছে আৰু এটা কথা কম মই এই যে পাৰ্টিৰ তৰফৰ পৰা আমি কোনোবাই কাম কৰিছে কোনোবা কাম কৰা নাই আমি চাই আছোঁ ক'ৰবাত কমিউনিকেশ্যনৰ ক্ষেত্ৰত মেটেৰিয়েলছ ল'বৰ কাৰণে অলপ পলম হয় এইটো কথা নিশ্চয় আজি ভৈৰৱকুণ্ড সমষ্টিত লগভগ 15,000 লগভগ 12-13,000 ঘৰ আছে PMI ঘৰ আৱাস প্লাছ হিচাপে আছে মিস্ত্ৰী ইমান নাটনি মিস্ত্ৰীৰো নাটনি হয় তো কাম কৰাত পলম হয় এইটো কথা
এইটো কথা কিন্তু বেনিফিচিয়াৰী ঘৰটো সম্পূৰ্ণ হ'ব লাগে বুলি আমি এতিয়ালৈকে আমাৰ চেয়াৰমেন হতক কাৰণে আমি পুলিচো পঠাইছো ভিডিঅ' লৈ কিনে আমি এৰেষ্টো কৰাইছো আমি যিবিলাক আমাক সহায় কৰি আছিল বেনিফিচিয়াৰী সিহঁতক এৰেষ্টো কৰাইছো ঘৰটো কিয় পলম হৈছে বুলি যদি আমি পাৰ্টি এজ এ প্ৰমোদ বড়োৰ যি চৰকাৰ আছে এটা মানে নন কৰাপশ্যন এটা ভাল পৰিৱৰ্তনগামী চৰকাৰ ইয়াত আহিছে ইয়াত প্ৰত্যেক তৃণমূল পৰ্যায়ৰ পৰা যিবিলাক ৱাৰ্কাৰ আছে সকলোৱে মানে আমি সঠিকভাৱে কাম কৰিব বিচাৰোঁ